চোৱাচোন ইফালে ফটো এটা উঠাওঁ গাইজ আগবেলা ভাগত কেনেকুৱা আছিল এতিয়া ভাটিবেলা কাৰণে পানীটো ইমান বাঢ়িছে ভবা নাছিলোঁ গাভৰু হৈছে ছোৱালীজনী মানে না কাৰণে লাজ কৰিছে হয়নে চেপি চেপি খোৱা বস্তু এনেকে শিঙা জোক ওলাইছে গাইজ তথাপি তাই ভয় খোৱা হাতে জোকবোৰ চিঙি ভাঙি পেলাই দিয়ে চাওকচোন আপোনালোকে আমাৰ ধানবোৰ গাইজ গুড মৰ্ণিং আশা হৈছে আপোনাৰ সকলো ভালে আছে আৰু এইকেইদিন মানে আপোনালোকৰ মাজত ব্লগো দিব পৰা নাই ভাবিছিলোঁ ভাল চাই ব্লগ এটা দিম আৰু আকাশী গংগাত আৰু মানে কিবা খানা খোৱা মানে ধুনীয়াকৈ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু হঠাৎ মানে এতিয়া সেনেকুৱা ভিডিঅ' দিব নোৱাৰিছোঁ আৰু আজি মানে মামাহঁতৰ ঘৰৰ পৰা গৈ আছোঁ মানে মাহঁতৰ ঘৰলৈ যিহেতু তাত মানে আপোনালোকে বতৰটোতো মহিমা গমেই পাইছে আজি এসপ্তাহ ধৰি বৰষুণটো দিয়ে আছে এসপ্তাহ কি আজি 15 দিনেই হ'ল কিন্তু মই এসপ্তাহৰ পৰা মানে একেৰাহে চলিছে আমাৰ ইয়াত মানে ৰ'দ চদ একো দিয়া নাই আৰু তো মানে তাকে আপোনালোকক জনাইছোঁ আৰু সকলোৱে গমেই পাইছে আমাৰ অসমৰ দৃশ্যত যিহেতু চব জেগাতে পানী হৈ গৈছে এতিয়া মানে মাহঁতৰ ঘৰলৈ গৈ আছোঁ যিহেতু মানে ধানটো পানীতে আছে মানে ধান ধুনীয়াকৈ মানে ওলাব লাগিব আৰু ধান কাটা গৈ আছে আৰু বহুত পানী হৈ গৈছে আপোনালোকক তাত যায় দেখুৱাম আৰু বৰ্তমান পৰিৱেশটো একদম বহুত মানে বেলেগ ধৰণে হৈ গৈ আছে আৰু মৰিগাঁৱতো বহুত জেগাত মানে পানী হৈ আছে আপোনালোকক কিহে ক'ম প্ৰথম জেগাত যায় দেখুৱাম ধাননি মানে কিবা কাৰোবাক হাই দিছে আৰু কাক হাই দিছোঁ তো কোনোবা চালেহে গাইছে ৰুমটো অলপ কিবা কিনি হৈছে আৰু দেৰিকৈ ৰুমটো সজাম তাৰপিছত নতুনকৈ বনোৱা গৈছে বাৰু ঘৰত আহিলোঁ ন এইটোকে মানে প্ৰথম ৰুমটোকে চোৱাটো মানে ইম্পৰ্টেণ্ট দিছোঁ ধুনীয়াকৈ কাপোৰটো চেঞ্জ কৰি ল'লোঁ সেইটো মানে কটনৰ কাপোৰ ইমান মানে পানীৰ সেইটো নাজানো মই এইটো প্লাষ্টিক টাইপ কাপোৰ অলপ তো এইটোকে মানে পিন্ধি পেলাই এতিয়া পানীত নামিম আৰু হাতত লৈছোঁ পপকৰ্ণ মানে ৰাতিপুৱাতে বহুত ভোক লাগিছে মোক খাবলৈ একো নাই মানে ঘৰতে একো বনোৱা নাছিল আৰু ইয়াতো মানে মন্দিৰে বনোৱাই নাই মন্দিৰে তাৰপাছত মানে পথাৰৰ পৰা অলপ মাহঁতে পাপাহঁতে কাম কৰিব গ'ল তেওঁলোকে অহাৰ পাছত মানে 10টামান বজাত মানে ভাত পানী খাব মই 9টামান বজাত আহি যাম চাগে মানে তথাপিও যাওঁ প্ৰথম কামটো কৰিব পাৰোঁ নে নহয় চাম তাৰপাছত আহিকে ভাত অলপ খাব লাগিব ৰসটো সেইফালে কি ৰসটো মোৰতো ৰস শেষ হয় কি কথা হয় নহয় ৰাস্তা চাওকচোন গাইজ পৰিৱেশটো চাওক সেইফালে পৰিৱেশটো ধুনীয়াকৈ দেখোন এইফালে মানুহৰ ঘৰ আছে ইমানো বেছি ভাল নালাগিব পৰিৱেশটো চাওক কিমান ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া মানে ঠাণ্ডা পৰিৱেশ আৰু ইমান ধুনীয়া ঠাণ্ডাও লাগিছে মানে ইফালে বাকী গাইজ এই পথাৰটো চাওকচোন পথাৰ মানে পতা পেলাইছে আৰু ইমান ধুনীয়াকৈ উঠিছে নহয় একদম দেখি মানে লোভ লাগি গ'ল যিহেতু গাইজ মই পতা শাক খাওঁ বহুত মানে মোৰ ফেভৰেট বোলো তো দেখিলে মানে আৰু মন যায় কিন্তু ক'তনো খাবলৈ দিব আৰু নিজেও মানে এবাৰ পেলোৱা নাই আৰু ঘৰৰ ওচৰত মানে যিসকলে খাইছে তেওঁলোকেতো ভালকৈ জানে যে পতা শাক মানে খালে মানে কিমান ভাল লাগে আৰু যিসকলে নাই খোৱা তেওঁলোকে ইণ্টাৰেষ্ট নাপাব আৰু পতা যে এটা আছে তিতা বুলি কয় বহুত তিতা লাগে সেইটো শাক মানে নাখাওঁ কিন্তু সেইটোহে খাব লাগে মানে অসমীয়া মানুহ মানেতো সেইটো বহুত খায় আমাৰ ঘৰতো পেলাইছিলে এতিয়াও আছে যোৱা বছৰ পাত কিন্তু আমি ভাল নাপাওঁ কিন্তু এইটো পতাটো মানে যোনটো তিতা নালাগে মিঠা লাগে এইটো খাই মানে কিবা এটা বহুতেই ভাল লাগে চাওকচোন আপোনালোকে আমাৰ ধানবোৰ এনেকৈ মায়ে শুকুৱাই থৈ দিছে কালি মানে মা পাপাহঁতে মানে লাগিয়ে আছে আজি বহুত দিনৰ পৰা আৰু মামাহঁতে সিফালেও ধান পেলাইছিলে সিফালেও লাগি আছে লাগি মানে সিফালে কাম হৈ গ'ল ইফালেহে বাকী আছে আমাৰ এই সৰুজনীও লাগিছে তাই স্কুল যোৱা দেখি সোণালী ফটো এইফালে মা পাপা কৰি আছে ছোৱালী চোৱাচোন ইফালে ফটো এটা উঠাওঁ ইফালে চাওঁ দে বৰ্তমান যিহেতু পানী সোমাইছে সেই গতিকে মানে ধান মানে ইফালে পানীত ৰাখিব নোৱাৰোঁ আৰু ধান যিহেতু ডুব যাব আৰু আনচাইডে পানীটো বহুত পৰিমাণ বাঢ়িছে ধান মানে কঢ়িয়ালোঁ তাৰপাছত ধুনীয়াকৈ বহি আছোঁ আৰু ভোক লাগিছে এতিয়া ঘৰত যাম অলপ সময় মানে মা পাপাহঁতে কাটি আছে অলপ দেখোঁ এফালে পাপা মা ধুনীয়াকৈ ভণ্টি আমাৰ টিকলি ভণ্টি চব মিলি কাটি আছে ধান একদম তল গ'ল গাইছ আৰু পানী সোমাই আছে আমাৰ ইফালে বৰ্তমান বাজিছে 9টা আৰু আমি সকলোৱে গৈ আছোঁ ভাত খাবলৈ এই চাহ খাই আছোঁ চেপি চেপি খোৱা বস্তু এনেকে এই ভাত দিছে এতিয়া ভাত খাবলৈ বহিছোঁ এইফালে মা খাই আছে
ইফালে সোণালী ভণ্টি এইটো মোবাইল কাইটো বেংটা মই ফেংটা কৰিছো খঙতে এদিন মানে কাঁহীখন দলিয়াই দিছিল স্কুলত পাইছিলো ভাত নাছিলে খং উঠি গৈছিলে সেইকাৰণে কাঁহীখন দলিয়াই দিছিলো ভাত পানী খাই বলে আকৌ আহিলো পথাৰত আৰু যিহেতু দুখীয়া মানুহৰ ঘৰত জন্ম লৈছো যদি অলপতো কিবা কিনি কৰিব লাগে একচুৱেলি গাইজ মই কাম চাম নকৰোঁ কিন্তু কেতিয়াবা মানে কৰিব লাগে আজি মানে আইতা মানে মামা আইতাও মানে মামা ঘৰ আইতা ক'লে মানে যাই পেলাই অলপ মাহঁতক সহায় কৰি দিয়ে আৰু যিহেতু বানপানীও আহিছে আৰু 2 বিঘা ধান মানে কাটিবই আছে সেই গতিকে মানে আৰু পানীৰ পৰা মানে ধানখিনি আতিলে আনিছোঁ উঠা এনেকৈ কামটো কৰি লওঁ আপোনালোকে যে ইমানখিনি সময় হ'লে মোৰ ভিডিঅ'টো চাইছে থেংক ইউ ছ' মাছ এতিয়া আৰু বাকী বহুতখিনি দেখুৱাবলৈ আছোঁ চাই থাকক আপোনালোকে পথাৰ দেখিছে গাইজ কেনেকৈ পানী হৈছে সেইকাৰণে মানে অলপ মানে কষ্ট হৈছে সেইফালেতো একদম কঁকালৰ পায় মানুহবোৰৰ সেইটো বিল আছে যে বিলটো মানে বাঢ়িছে আৰু ইয়াত বহুতে মাছ আহিছে গাইজ এইজনী মানে ধান কাটিব আৰু এইজনীয়ে ধান কঢ়িয়াব এইবাৰ বজাৰত মানে তিহু কিনি আনিছিলোঁ 1 কেজি তাৰে 2টা থৈছিলোঁ আৰু আজি মানে পথাৰতে মানে ধুনীয়াকৈ কাটিম আৰু মাহঁতে যিহেতু ধান কাটিছে আহিব এতিয়া যিহেতু এতিয়া 12টা বাজা নাই আৰু বাজিলে 12টা বাজিলে তো মানে বনাই পেলাই ধুনীয়াকৈ খুৱাম আৰু এইফালে নিমখ আৰু কটাৰীটো আৰু এইফালে হেৰিটো আছে জলকীয়া আৰু এইফালে মোক ঢাকি লৈছে তাই ইমান বেয়া দেখিছে মানে তাই মানে লাজ লাগিছে বোলে গাভৰু হৈছে ছোৱালীজনী মানে না সেইকাৰণে লাজ কৰিছে হয়নে ডাঙৰ হৈ গৈ আছে লাহে লাহে বা যি কি নহয় গাইজ মই কাটি পেলাই আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু মা পাপাকো খুৱাব লাগিব টুকুৰা টুকুৰি কৰি গোল গোলকৈ কাটি আছোঁ মা পাপাহঁতে আহি আছে দেখিবলৈ ভিডিঅ'টো অলপ মাত বোল নোহোৱাকৈ বনাইছোঁ দেখিছেনে কোনো এটা মাত দিয়া নাই চবে চাই আছে OMG গাইজ দেখিবলৈ গৈছে পানী আহি পালে এতিয়া পাপাই ধুনীয়াকৈ মানে কলগছ কাটিছে আৰু ভাটিবেলা টাইমত মানে ধুনীয়াকৈ চাইকেলটো মানে লৈ ইয়াত মানে বিললৈ যাব আৰু তাত মানে ধান কঢ়িয়াব লাগিব যিহেতু গাইজ আগবেলা ভাগত কেনেকুৱা আছিল এতিয়া ভাটিবেলা ভাগত কেনেকুৱা হৈ পৰি নহ'লে পানীটো ইমান বাঢ়িছে ভবা নাছিলোঁ আৰু পানী বাঢ়িলে কমিলে আপোনালোকক মানে ডিটেইলছবোৰ দি থাকিম ভুৰাগাঁও ব্ৰহ্মপুত্ৰ নদী বেট চাবলৈ যাব মন গৈছে যিহেতু তাত মানে পানী হৈছে আৰু পানী মানে ভুৰাগাঁৱতো মানুহ প্ৰত্যেকে মাথো ইপাৰ সিপাৰ মানুহৰ পানী হৈছে ইপাৰো হোৱা নাই বাৰু বৰ্তমান কিন্তু পানী বাঢ়িছে সিফালে বহুত আৰু চাবলৈ বহুত যাব ইচ্ছা কৰিছে মানে এইখিনি টাইমত কিন্তু অকলে এনেকৈ যাব নোৱাৰোঁ আৰু ঘৰত যিহেতু বহুতখিনি কামেই ওলাইছে এতিয়া মা পাপা ভণ্টিহঁত গোটেইবোৰ ধান ওলাব গৈছে আগলৈ ভাগৰ পৰিৱেশটো আৰু ভাটিবেলা পৰিৱেশটো বহুত আনফিট হ'ল গাইজ ভবা নাছিলোঁ আৰু ভাগৰটো অলপ বেছি লাগিছে মোক কিয় জানো মানে খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকৰ লগত কথা পাতি গৈ আছোঁ যে সেইকাৰণে মানে ভাগৰ লাগিছে যি কি নহয় আপোনালোকক দেখুৱাওঁ আৰু পানী মানে বাঢ়িছে ইমান স্পীডত পানী বাঢ়িছে ধৰিবই পৰা নাই ভণ্টিয়ে জাল আনিছে মানে এইখিনি পানী মানে জাল পাতিব তাই মাছ সাহাৰ্য কৰি আছে যে আৰু আমাৰ পথাৰ দেখিছে ধুনীয়াকৈ মই জালটো পাতোঁ ৰ'ব ভণ্টিয়ে আনা জালটো মানে এইখিনি হাততে পাতিছিলোঁ বেছি দীঘল নাছিল এইখিনি পৰা এইখিনি মানতে আহিছে মানে ইমানখিনি দীঘল আছিল তাৰপাছত জালটো পাতিছোঁ তাৰপাছত আধা ঘণ্টা পাছত জালটো চাইছোঁ জালটোত 20টামান মাছ লাগিছে তাকো খলিহনা মাছ লাগিছে চাওকচোন চাইছিলোঁ দেখিছেনে মাছ 20টামানতকৈ কম হ'ব গাইজ আৰু এবাৰমান চাম তাৰপাছত ঘৰত যাম মানে মা পাপাই একদম ধান একদম পাগল হৈ আছে মানুহবোৰ কি কৰিব চিন্তাহঁতে এই সৌজনীয়ে ন ইমান ডাঙৰ ডাঙৰ শিঙা জোক ওলাইছে গাইজ তথাপি তাই ভয় খোৱা নাই হাতে জোকবোৰ চিঙি ভাঙি পেলাই দিয়ে আৰু মই একদম ভয়তে মানে যাব পৰা নাই